খন্তেক পিছত জেমছ বসুমতাৰী উপস্থিত হ'ব তেখেতে খন্তেক সময়ৰ পিছত উপস্থিত হ'ব নিশ্চয় আহি পাইছে 16 নং নিচিমা সমষ্টিৰ কেণ্ডিডেট জেমছ বসুমতাৰী এই মুহূৰ্তত উপস্থিত তেখেতে আহিছে ৰাইজৰ মাজত উপস্থিত ইয়াৰ কাৰণে নিশ্চয় দিছে বৰ্তমান উপস্থিত ৰাইজৰ মাজত উপস্থিত বৰ্তমান ৰাইজৰ মাজত উপস্থিত বহুতো সময়ৰ পৰাই তেখেতলোকে অপেক্ষা কৰি আহিছিল বৰ্তমান ৰাইজৰ মাজত উপস্থিত ৰাইজে বহুত খুচি তেখেতৰ উপস্থিত হোৱাৰ বাবে প্ৰাইমাৰীৰ সভাপতিৰ নেতৃত্বত অতীত ব্ৰহ্মৰ নেতৃত্বত প্ৰাইমাৰী সমষ্টি বৰ্তমান আদৰণি কাৰ্যসূচী বৰ্তমান ৰাইজৰ সকলো ব্যক্তি আজি এই মুহূৰ্তত জেমছ বসুমতাৰী 16 নং নিচিমা সমষ্টিৰ কেণ্ডিডেট তেখেতে বৰ্তমান এই মুহূৰ্তত ৰাইজৰ মাজত উপস্থিত হৈছে বৰ্তমান তেখেতক উলট মালৰে যিটো সম্বৰ্ধনাৰ লগতে বৰ্তমান আদৰণি এই মুহূৰ্তত বহুতো দেৰি সময় উপেক্ষাৰ মাজত ৰাইজে এইখিনি সময়ত তেখেতক পাইছে তাৰ কাৰণে ৰাইজৰ খুচি সকলোৰে ৰাইজৰ ৰাইজৰ মাজত জেমছ বসুমতাৰী উলট মালৰে ৰাইজৰ মাজত জেমছ বসুমতাৰী উপস্থিত তেখেতৰ যিহেতু ঔগুৰি প্ৰাইমাৰীৰ কাৰ্যালয়ত বৰ্তমান উপস্থিত তেখেতে যিহেতু উপস্থিত আসন গ্ৰহণ কৰিব এই মুহূৰ্তত ৰাইজৰ আশীৰ্বাদ লৈ জিকি আহি ঔগুৰি প্ৰাইমাৰীৰ কাৰ্যালয়ত বৰ্তমান উপস্থিত এইটোৱে আছিল যিহেতু আজিৰ কাৰ্যসূচী সকলো ৰাইজৰ আশা পূৰণ আৰু বৰ্তমান এইখিনি সময়ত ৰাইজে বহুতো দেৰি অপেক্ষা কৰি